নমস্কাৰ ছাৰ। নমস্কাৰ মোৰ মৰমৰ চলিয়াত এই চলিয়াত তহঁতক মই আজি প্ৰশ্ন কৰিম ধুনীয়াকৈ উত্তৰ দিবি দেই কিন্তু হ'ব ছাৰ, আমি ধুনীয়াকৈ উত্তৰ দিম। একলা আজি বিশ্ব ছোৱালী দিৱস উপলক্ষে ছোৱালীৰ বিষয়ে ধুনীয়াকৈ এখন ৰচনা মাতি শুনাও। অ'কে ছাৰ, মই নিজে লিখা ৰচনা এখন পাঠ কৰিম। মোৰ ৰচনাৰ নাম হ'ল ছোৱালীৰ শক্তি। ছোৱালীক অসমীয়াত আপি বুলি কয় আৰু ছোৱালীৰ বৈজ্ঞানিক নাম লেডিজ। ছোৱালী দুই প্ৰকাৰত পোৱা যায়, ক্ষীণ ছোৱালী আৰু শকত ছোৱালী। ক্ষীণ ছোৱালীৰ দেহত শক্তি কম থাকে, কিন্তু মুখৰ শক্তি বহুত থাকে, বহুত তৰ্ক কৰিব পাৰে, বহুত কাজিয়া কৰিব পাৰে। আৰু শকত ছোৱালীৰ দেহত শক্তি থাকে, কিন্তু মুখৰ শক্তি নাথাকে, তৰ্ক কৰিব নোৱাৰে, কাজিয়া কৰিব নোৱাৰে। তাৰপিছত ছোৱালীৰ প্ৰধান কাম হ'ল কাপোৰ বজাৰ কৰা, তাৰপিছত কাণত পিন্ধা শুনা, তাৰপিছত সাৰু বজাৰ কৰা, তাৰপিছত নেইল পলিচ লোৱা। তাৰপিছত ছোৱালীয়ে কাপোৰ বজাৰ কৰিব যায়, 1 ঘণ্টা 2 ঘণ্টা কাপোৰ চাই দোকানত, তাৰপিছত একযোৰ কাপোৰ কিনি লৈ নাহাকে ঘৰত পায়। তাৰপিছত আৰু আছে ছাৰ, মনত পৰি আছে মোৰ, ছোৱালীৰ 1 বাকচ নে 2-3 বাকচ কাপোৰ থাকে, কিন্তু ছোৱালীৰ মাত্ৰ বাহিৰত পিন্ধিবৰ কাৰণে কাপোৰ নাথাকে। তাৰপিছত ছোৱালীয়ে যদি হোটেলত ৰেষ্টুৰেণ্টত চাওমিন খাব যায়, লাহে লাহে খাই থাকে, একদম একডাল এডালকৈ চাওমিন খায়। তাৰপিছত আৰু যদি ঘৰত খায় ছাৰ এনেকৈ খায়, এনেকৈ চব তাড়াতাড়ি খাই থাকে। তাৰপিছত ছোৱালীয়ে চুলি দীঘলকৈ ৰাখে, তাৰপিছত কিছুমান ছোৱালীয়ে চুলি কাটাকৈ ৰাখে। আৰু ছাৰ আৰু ছোৱালী ছাৰ যিমান যি ক'লেও কিন্তু ছোৱালীয়ে এখন নিজৰ ঘৰ, জন্ম পোৱা ঘৰখন এৰি বেলেগ এখন ঘৰ আপোন কৰি লোৱাৰ শক্তি ৰাখে। সেইকাৰণে ছোৱালীক মৰম কৰিব লাগে, বিয়া হৈ যোৱাৰ পিছত অত্যাচাৰ কৰিব নালাগে, যৌতুকৰ কাৰণে সদায় মৰম দিব লাগে। আৰু ছাৰ মই নাজানো, ছোৱালীৰ বিষয়ে ৰচনা মোৰ শেষ। ভেকলাই কিন্তু একদম সঁচা কথা কৈছে দেই। ৰচনাখনৰ মাজেদি ছোৱালীক সদায় মৰম কৰিব লাগে, মৰম দিব লাগে, কাৰণ ছোৱালীয়ে নিজৰ জন্ম পোৱা ঘৰখন এৰি বেলেগ এখন ঘৰ আপোন কৰি লোৱাৰ শক্তি ৰাখে।